চবৰ মই তোমাক এটা কথা কওঁ আমি ঘৰত ঘৰে কিবা কাজিয়া লাগছো মানে ভাইটিকে মই কিবা কৈছো বা ভাইটিয়ে মোক কিবা কৈছি তাতে ভণ্টি আৰু ভিনদেউ আহিব লগা কোনো কাৰণ নাই নহয় নাইতো কাৰণ বেলেগৰ সংসাৰত বেলেগে কিয় সোমাব লাগে এইগিলা লোভ বা কোনোবা গোটাই লোভতে মানুহ পাগলা হৈছে চবকে মাতি লাগে মাতি নহয় বৌ ঠিক কথা কৈছি বৌৰ মই ঠিক কথা কৈছো তই হলাৰ ভাই মলা তোক যোনি যি কয় বুজা নহয় তোক কৈছো তই মোৰ লগত বিয়া আছে না লগত বিয়া আছে দিনে দিনটো যে আৰু বাইকৰ পিছফালে ঘূৰি থকা মাতিৰ লগত তোমাৰ লাভৰ কথাই চিন্তা কৰিছি আৰু শুনা ভাল প্ৰতি তোমাক মই ভালকৈ কৈছো তুমি যাই পেলাই তাতে সেই ক্ষমা খুজি আহা নহ'লে বেয়া আছে কিন্তু কথা নাম দিবি তই বাইক কণ্ট্ৰল চল খা মনকে মাৰিব লাগে মাৰিছিল বাপ বাবু হ'ব না নাম দিবি তই মত মান দেখি আমার ব্যাক মারিছিস তো দিম মই আপনার ওরে ও মাতো গে মুখে দি একবার নামতে কে ও কি করু মই দেখ লাগলি এন্ডকো মাতলো ইতাক লুকে আইবারে অনাই মই কই কি করু ওরে নামতে কে কুতে সুতে রসিয়ান বাইসু মই দে কি করু কোন সাবিসরি যে মইটা এনি নামতে কে একবার মুখে দি তার বিষয়ে দাদা উঠুন তাক মই ইনকে লসু লগানে ইলুম কথা মছাৰত নাছু আৰু এখানি কথা হাগামুতো গতা লাগিছে কি আইবে ভাইয়া কথা ওরে তুমি পিছতে খেদি গেলা দেও পিছত মারলা না তুমি নকপা যাবো তাক মই মারবে কানে খালা বাজাল বিছু নাবলু পকা চাপৰাটা পালো মাৰ দিছু যাই যে গলতে পৰে আৰু তাক মই জিমেন মাৰ গলতে পৰে গলতে মাৰি কিবা এটা ভাল লাগিল মাংস উংসনে মাৰি কিবা এটা ভাল লাগি গল আৰু বাবু শুন তই তাক মাইছিয়া অলপমান চিন্তিন নহকে মাৰিব লাগে তই কথা চিনব হকে মাইছে গল চল যদি ফিকি আছে গম পাব দেখোন মানুহ মাৰা বুলি মানুহ গম পালাক দেখি খেন্তা দালাল আৰু গম পাব লাগে এদিকে লাষ্ট কিন্দি পাবহি আৰু মাটি কাৰণে দ্বিতীয়বাৰ আহিব নৰে আৰু সি মোৰ কি ষ্টুডেণ্ট নেকি তাক দিব চিন নাথাক মাৰিম জিংকে নিকে মাৰ দিম আগতে ও ভাইটি ঠিকই কথা কৈছি তেওঁক মাৰা কাৰণে তো এতিয়া অলপ ফৰি হ'ব নেক্সট টাইম তেওঁ আৰু মাটি ভাগ বিচৰি নাহে তোমাৰ তো খুম নাই তুমি তাক মাৰিবা নইলে একবাৰো মই মাৰা এনে কিন্তু তাক কথা দিব হৈছো যেনকে বহাবা লাগে তা কম কথা কৈছে আইতেৰে গত কান্দে গৈছে 30 মানুহ ধৰি ভিনিয়াবা গৈছে চান্স পাই ডেন্স করছি লাইপে মাটি গুছিছি মই নলি দে ফুটৰ থাকে লাগলে আজি কিন্তু মারবা লগে দিয়া মানুহ মই দেখোন তো কলো মার পাবো মারমা মৰো আৰু লগে দিবি আইছি প্ৰথমতে তো হাক দিছিলি মাৰে মোক গটা প্ৰথমতে মাৰলো তাক মই ও হাক দিছিলো মানে কি মই অলপমান তাৰ মানে মিমেনকাস ৰিজাও বা ইমোশনাল ব্ল্যাকমেল কৰি তাক ঠিক কৰিব পাৰো যদি কৰো মাৰা মাৰি ডাইৰেক্ট যাবা ভালো নালগে না হেলা মানুহ মাৰা মাৰি দি যাব লাগিব তা অসমত কথাই আছে জানাক বুজাবি আকাৰ ইংগিতে নাজনাক বুজাবি সৰ আৰু ঘুচাই দি কম্পানা আৰু তো সৰু এটা সহজ তোৰ এখন মূল্য এখন নম্বৰ তোৰে তই ঠিক কৈছা তুমি ডাইৰেক্ট আগে মেকুৰি কল জালু হৈছি চুপ থাকা কি চুপ থাকিব লাগে মই সঁচা কথাই কৈছো মই সৰু পাই ডাঙৰ হলো পাৰা এটা মাৰি নেবলো আৰু মানুহ মাৰিব পাৰিম নেকি মই মত না সময় পেকে মাৰিবও লাগিব তোক কোনবা গল কাট পেলে তো গলটো পাতি দিবি নেকি মাৰবে এনকে বে হ'ব দিয়া একজনে মানলি হ'ল তো মাইছে দেখোন মই আৰু কি মাৰিব লাগে ফাসলি মই আকলা আছো থাৰাত মই যা আকলা ফাসলি হয়তো কেতিয়া ফাসলি হৈছে না তই যেতিয়া টুপিটো ৰাখিছিলি টুপিটোৰ ওপৰত কেছ দিলা হয় তোৰ টুপিটো কে ৰাখা টুপিটো তে থাকি গিছি মাথাত মই কিজনৰ আগত ঘুমে বনাই খানে মাত আৰু এই পিছত খেদি যাবা টাঙিছিলি তু বেয়া সমস্যা তই তো কলি মই মিছো কৈছি মাৰবে কেনে খেদি গেলো মই কাটছু দে আৰু কি কৰিব লাগিব কি ভৰা কলা হৰ পানীও খোৱাব লাগিব আৰু দে হ'ব দে হোম বজাম আয়ো মোক আকৌ ভূতে ধৰা নাই মোক কালি ক্ষমা খুজিব ভাইৰেতে মাৰিছি গলতো মাৰিছি সেইকাৰণে মই কব পৰা নাই আৰু মই মনব্ৰতো লৈছিলো ক্ষমা খুজিব যাওঁতে কথা প্ৰসংগতে মোক মাটিখিনি লাগিব না সুধছি মই লাগিব বুলি কওঁতে মোক মাৰিছি গলে চলে এই চিলেটক মাৰা তই মোক কম জানা দিছিলি কম মাছছা ইপিনা তই মোক ওই এখনি মাছছা ও
মোক এটা ভাল চাহ পিছে নাথাকে বিয়াখন পাতি দে মোক তোমাক ক'ৰ পৰা আপি চাই দিয়া মই আগতে কলেজত গৈছিলোঁ লগত আপি চাপি আছিল এতিয়াতো নাযাওঁ চব লগ বন্ধু নহয় গৈছি আগৰ কোনোবা পিছে পিন্ধাইছি নেকি চব বিয়া হৈ গৈছি হা হ'লেও এটা কাম কৰাতে তোমাৰ গাঁৱৰে কাৰোবাৰ পিছে পিছাই নাথাকে মোক আমাৰ গাঁৱৰ পিছতে ভাল নহয় বঢ়িয়া তুমিও বয়া নহয় হা আমিতো ভালেই আছিলোঁ আমাৰ আগৰ আপিকেইটাৰ কথা কোৱা নাই এতিয়া বৰ্তমানৰ আপিকেইটাৰ কথা কৈছোঁ সৰুতে মোবাইল চোবাইল পালাক না পুৰা বদমাছ হৈ গৈছে আজিকালি আপি হয় নেকি এটা কাম নকৰা যাব তোমাৰ ঘৰৰে খুৰা ছোৱালীটো দেখি নাথাকে মোক তাই বুকিং হৈ আছে বিয়া ঠিক হৈছে তাইৰ কাৰ বিয়া ঠিক হৈছে মিনাক্ষী তাইৰ বয়ফ্ৰেণ্ডে নাই বোলে দূৰ কেনে কৰা কেনা কৰোঁ মানে দাইদেৰে মোতকে বেছি জানে আমাৰ ঘৰৰ কথা হৈ দে বাবু নাই দে তাই বুকিং হৈছে দে বিয়া ঠিক হৈছে তাই এটা কইনা চইনা চাব লাগিছিল দাদা মোৰ বিয়াখন পাতো দে এনেকে বৰলা আহি থাকিম নেকি চাম দে তোৰনো এখনি বয়স হৈছে বিয়া পাতা বয়স হৈছে নেকি তোৰ তোমাৰ লগত বিয়া পাতাৰ বয়স হৈছে বিয়া পাতা বয়স না মোৰ নেক্সট মাহত 29 বছৰত সোমাম তই নিজে 26 বছৰত বিয়া পাতিছিলি মোৰতো আৰু বেলেগ আছিল আমাৰ আৰু ভাল পোৱা আছিল ঘৰৰ পৰাই দিবা খোজা আছিল আৰু পাতিব লগা হ'ল সেনেকে মোৰতো এনেকে বেলেগ হবি কেনে চাচোন কইনা এটা চাবি মই একেদিনতে বিয়াখন পাতো দে আৰু এনেকে থাকিব ইচ্ছা নহৈছিল দে চাম দে ৰে কোদা নাও কে ক'ত আছ এতিয়াৰ পৰা গেৰি আছো মোক নাম দিব আর মালা গালি আপনার ভরিত দইছো মই ভাইতকো কমদা কমদা খাই কিনে কেমা গুচি যাবা মই কেমা গুচছিল মোর ভাইতো রই মোক নাম দিব ইন্ডিয়ান বিমর কমাই নাই তুই মোর ভরিত ধরবা নালগে মই তোমাক আর নামরু আর মই উঠেক মাটির ভাগো কোনোদিন খুঁজবিয়া নাযাও মোক নাও মন কেবল গলটো মালিশ কৰি দিয়া মই আর হেগলা কাম ভুলতো নকৰো মোক নাও মন গলটো মালিশ কৰি দিয়া তুমি সঁচাকে নাম রে নামো মই আর কোনোদিন হাত নেদাও মাটির ভাগো নুকজো মোক কেবল নাও মন গলটো মালিশ কৰি দিয়া কতা শুনাচোন কি হৈছে ভাত বহিছোঁ মই ইমান মাতি থাকিব লাগে নেকি আঞ্জা কি বনাইছ মূলা আৰু স্কচ বনাইছোঁ আহিলে আৰু কাত পচা বতাতটো মূলৰ বতাতটোৱে মই বেয়া পাওঁ তুমিয়ে বজাৰ কৰি আনিছা আনিছো মই আকাশ খাবৰ কাৰণে আনিছো তুমি ৰাতিও মূল খোৱাবা পুৱাও মূল খোৱাবা দিনতো মূল খোৱাবা কি বন হৈছে নেকি তুমি মূলাই আনিছা কাৰণে মূলাই খুৱাইছোঁ তোমাক দে হ'ব দিয়া ৰবা একলা বাদ এতিয়া কি এইটো কথা হইতো মাতিছিলা মোক তুমি নহয় ৰবা কথা আছে কি কথা মানে বাবুজী তোমাৰ খুৰা ছোৱালীটো ভাল লগা বুলি ক'লা তাই দেখোন বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই তুমি আৰু কি ইংগিত মাৰিলা এইটো কি ইংগিত মাৰিলো তুমি এতিয়ালৈকে বুজিয়ে পোৱা নাই নেকি তোমাক আৰু মই বুজাবই লাগিব পনাইটো কিহৰ পৰা ইংগিত দিলা তুমি কথা না বতৰা না ইংগিত দিবা এই ভাল লাগলে কি ইংগিত দিবা বেয়া লাগলে কি ইংগিত দিবা এই ইংগিত কি দিবা ইংগিতটো কিবা বুজি পাই নেকি কোৱাচোন কি তুমি এতিয়ালৈকে বুজি পোৱাই নাই তাৰ মানে পনাৰ কাৰণেতো সুধিছো তোমাৰ লগত যে কি হ'ব ভাইটি যদি বিয়া পাতে আমি দেখোন মাটিৰ ভাগ দিবা লাগিব ভাইটি সেইটো দিবাই লাগিব বিয়া পাতিলেও দিবা লাগিব নাপাতিলেও দিবা লাগিব আগে মাই দেউতাৰ চলি তুমি মূৰ্খ না কি তোমাক ইমান বুজাবা লাগে চাবা ভাইটি যদি বিয়া নাপতে তেতিয়াহ'লে আমি মাটিৰ ভাগ দিবা নালাগে আৰু বিয়া নাপতাকে যদি মৰি যায় চলি বুলি নহয় গোটেইখিনি মাটি আমাৰ আৰু যদি বিয়া পাতে মাটিৰ ভাগ দিবা লাগিব ৰাকেশ তন্তাকে দিনা আপিটো আলহী হবা আছিলাই এই সিদিনা যাইছিল তাই মোক এনে লাইন দিছিলে এটা কাম কৰচোন তই আপিটো মোক ফটোটো দিছোন মানে আমাৰ বৌৰ তাক দেখাও আপিটো ভাল বুলিও কয় নাইবা বেয়া বুলিও কয় যদি ভাল বুলিও কয় মই অলপ লাইন চাইন দিওঁ দেই কথা এটা পাতো ইনকে তাক বাঢ়িব লাগিব দিছোন মোক আপিটো ফটোটো দিছোন হোৱাটছআপত দি আৰু যদি জীৱিত আলতে সি মাটি চাটি বিক্ৰী কৰি মৰি যায় তেতিয়া আগলা হৈছে নেকি কিয় মাটি চাটি বেচিব মাটি বেচি কিনে ক'ত থাকিব আৰু তাক আমি চাম নহয় বুঢ়া বয়সক লাগি তাক ভালকৈ মৰমত ৰাখিম আৰু মই চব কাম কৰিয়ে দেও তাক সি বুঢ়া হ'লে কি আমি চেংৰাই থাকিম বুলি ভাবিছা তাতকৈ বেছি বুঢ়া হ'ম আমি মৰিও যাব পাৰোঁ তুমি বুজা নাই আমিহে বুঢ়া হ'ম আমাৰতো চলি বুলি বুঢ়া নহয় চলি বুলি শিকাম তাক মৰম কৰিব কাৰণে যদি চলি বুলি যদি তাক মৰম নকৰে নিশে তেতিয়া হ'ব তুমি ইমান ভাবি থাকো কিবা কথা গেলা যদি সেইগিলা বাদ দিয়াচোন বুঢ়া বয়সৰ কথা বাদ দিয়া মাজতে যদি সি এটা আপিব লাগে তেতিয়া কি কৰিবা চব বেয়া দেখাবি ৰকম আপি ৰকচোন মই তাকে আপি ফটো দেখাও আপিৰ ফটো এইটো আপি মই যে ৰাকেশে দিছে ৰাকেশে আলহী হবা চিকেন মাৰি কেন নাই দেখি ভাইটি তুমি এগলা আপি হবা নাচপা এগলা আপি বৌ মই ফটোটো ভালকে উলিয়াই নাই চোৱাচো ভালকে একবাৰ দেখছো বা দেখা আমি তো দেখছি দে নাথাকে আৰু ক'ব না চাওঁ কি আপি কি ফটো নাকটো দেখোন ফেঁচা মোৰো নাকটো কাটা দেখোন বাই সৰুতে কাটি থৈ দিছি নিমলে কেম্বা দেখি আছো নহয় দাদা মই বেলেগ আপি নাপাওঁ মই আপিটো মোৰ লাইনো দিছে
আপিটো চৰিত্ৰ ভাল নহয় হা কি বৌ তুমি ফটোত চৰিষ্ট দেখা পালা আপি দেখা পাই দিয়া আজিকালি এই যুগ চব দেখা পাই আজিকালি হ'লেও কথা এতিয়া মই ক'ত আপি বিয়াম এটা বাছলো মই তোমাক মই চাই দিম আপি তুমি চিন্তা নকৰিবা চাই দিওঁ ক'লা তোমাৰ বোলে কলেজৰ ফ্ৰেণ্ডো নাই গাঁৱৰ আপিও নাই কলেজ জেকটো বোলে বুকিং হৈছে কাক চাই দিবা তুমি দিব দে বৌৰে চাই দিব তুমি চিন্তা কিয় কৰিছ হ'লেও মোৰ আপিটো ভাল লাগছিল ভাল লাগছে আপি তুমি দেখোন কলাৰ বগা কিবা কিবা কলাৰ বগা মই কি বগাৰ বগা হ'ব দিয়া কথা ক'বা আহিছা তোৰ দৰে হেমচাম চলি আমাৰ গাঁৱত আছে না কোনোবা তোক আমাৰ বৌৰে চাই দিব আপি ভাল আপি চাই দিব যা এতিয়া যা বেটি মই চাই দিম তোমাক আপি ক'বা নোৱাৰো দে তহঁতে কেনে আপি চাই দে মই কেনে বিয়া পাতিম বুঢ়ে ভাল হ'ব কিজানি মই হনাই যাওঁ বুঢ়া কেখনি বয়া হৈছে তোৰ ভাল আপি এটা আহিলে হয় দে আমাৰ ঘৰখনত তোমাৰ কি আপিটো ভাল লাগছে নেকি ভাল লাগছে মানে বেয়াও নহয় দে গাখীৰত নামন সেন্দুৰ দিলি যেনেকুৱা হ'ব সেনেকুৱা কথা ক'বা আহিছি মোতকৈ তলত দে হ'লিও সেইটো কথা আহি নকয়া তাক বিয়াখন তাক পেয়ে দিবা লাগছিল লেবেল দিবা পাৰিলো গাঁৱত বোলে আমাৰ ভাই ইমান ঠগা আপি বিয়া পাতিছে কিহৰ লেবেল দিবা লাগে তুমি লেবেল দাতে মাটিৰ ভাগ যাব ৰবাচোন কাম আছে মই জলদি কয় কি শুনাচোন মানে মই এটা ইনষ্টাগ্ৰামত আপিলৈ যেতিয়া মেছেজ কৰি দিছিলোঁ আপিটো মোক ভাল ৰেচপঞ্চ দিছি আপিটো পতা বুলিও ক'ব পাৰি এতিয়া 90%। এতিয়া আপিটো ফটোটো চোৱাছো তুমি সেইটো ইছ তুমি একলা আপিহে পাও না চাবাৰ কাৰণে কেনে দেখি তাই বাদ দিয়া জানা নাথাক দিয়া মই তোকে বিয়া পাতিম তুমি এইটো বিগ বিয়া পাতিবা তাই কেনে দেখি মই তোকে বিয়া পাতিম বেলেগ আপি নাপাওঁ আৰু মই এখন ফটোটো দেখিছো মই চিনি পাওঁ তাই এক চিনি পাওঁ মোৰ লগত পঢ়িছিল তাই যি স্বভাৱ বয়া তাইৰ কি ক'ম তোমাক কি কথা কোৱা হ'ব তাইৰ ঘৰ হ'ল গলাঘাট তোমাৰ ঘৰত নলবাৰীত গাছত গৰু উঠা কথা কোৱা গলাঘাটৰ পৰা নলবাৰীলৈ পঢ়িব আহিব তাই হোষ্টেলত আছিল হোষ্টেল লৈ থাকছিল আৰু তুমি তাৰ কথা নাজানো দুটাৰ লগত পলাই গৈছিল আৰু প্ৰফেচাৰৰ লগত লিলিমাই আছিল তোমাক আৰু কি বুলি কওঁ মই মিছা কম নেকি তুমি বিশ্বাস নকৰা নাপটো চব বিয়া পাতা মেছেজ নকৰিবা তুমি নকৰো যা ভাল আপি নহয় তুমি নাপতিবা দে কথা নাপটো দে দে মই কামখিনি কৰোঁ দে নাজনো দে আৰু কি হৈছে দাদাবো মোক বিয়া পাতি দিবই খোজা নাই নাই আজি স্কুল বন্ধ না গুৰু নানকৰ জয়ন্তী নাই ঘৰতে টিকিল গিলে আছো আৰু কি কৰিবি দে কথা পাতিম দে কি ভাইটি এটা গলাঘাটৰ যি ধুনীয়া আপি চাইছি কিনো কোৱা ভালে হ'লচোন গোটেই ঘৰখনে লিখিত হৈ যাব মুখৰ পাক চাইছো মাটিৰ ভাগ যাব বিয়া পাতলি পাহৰি গৈছিলো পিছত কি হ'ল কি হ'ব তাই মই স্বভাৱ বেয়া বুলি কৈছো কিনো কথা কোৱা গলাঘাটৰ আপি এটা স্বভাৱ বেয়া বুলি কৰিলা তুমি চিনি নাপা জানি নাপা আপি এটা সি দেখোন সন্দেহ কৰিব এনেকে কি সন্দেহ কৰিব সি তাক মই কৈছো মোৰ লগত পঢ়া বুলি কৈছো আৰু তাই হোষ্টেলত থকা বুলি কৈছো মই হ'লেও গলাঘাটৰ পৰা নলবাৰীত দিন পঢ়িব আহিব এইবিলাক যিটো কথা কিয় কৈ থাকে গছৰ গৰু উঠা কথা পিছত বেলেগকে হ'লেও কেঞ্চেল কৰিব পাৰিলো নহয় এতিয়া কিবা সি কৈছে নেকি সিটো কোৱা নাই আকৌ কোৱা নাই কিন্তু ফটকে কেতিয়াবা কৈ দিব তেতিয়া কি কৰিবা সেইকাৰণে কোৱাৰ আগত একবাৰ ভাবি চাবা হ'ব দে তাক মই এতিয়া বুজাইছো সি এতিয়া মেছেজ নকৰো বুলিয়ে কৈছি মই হাক দিছিলো নেক্সট বাৰ খাব যাবা কেছটো কি গলাঘাটৰ আপি চিনি পাওঁ বুলি কৈছি কথাটো হজাম নহয় আৰু মই যেকেইটা আপি ফটো দেখি আছো গোটেইকেইটা কি ঠগা মোতকৈ কিমান ওপৰত সেইকেইটা আপি বেয়া লগা বুলি কয় স্বভাৱ বেয়া বুলি কয় মই বিয়াখন পাতি দিব খোজা নাই কেছটো কিবা অলপ আছে এটা কাম কৰোঁ মই এটা ফটো বনাওঁ বানাই কেনে তাহাঁতৰ লগত দেখাব যাওঁ চাওঁ কি কয় এনে ভাইটি এই আপিটো ডাইৰেক্ট ৰিজেক্ট তাৰ চকুটো চা তুমি কেনেকে তুমি এই আপিটোক চিলেক্ট নকৰিবা বাবু আপিটোক মই চিনি পাৱাই আমাৰ যি স্কুলৰ ৰান্ধনী আছে ৰান্ধনীৰ পেয়া আকৌ জেক এইটো তাইৰ একদম স্বভাৱ বেয়া তাইক তই ৰিজেক্ট কৰি ডাইৰেক্ট কেনসেল দিয়া বাবু তুমি জানাই দেখোন তাইৰ কথা তাইৰ চিনি নাপলে ক'ব নেকি চকীদাৰ LP স্কুলৰ চকীদাৰ তই ফটোটো মই অনলাইনত বনা বনা ফটো মই তহঁতৰ চাল চব গম পালো দুজি মাটিৰ কাৰণে মোক বিয়া পাতি দে নাই মই বিয়া পাতিলি মোক মাটি লাগিব মাটিৰ ভাগ খুজিম দেখি নেকি বাবু তই বুজি গাব নাই সেনেকুৱা আৰু কিয় কথা ভাবিম ভাইয়া কথা হৈ মই কথা ভাবিম নেকি ভাবা নাই মই চব চাল গম পাইছো অন্ধৰ এই গাইজ পাৰ্ট 4 চাই কেনে লাগিল যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰা আপোনালোকে কমেণ্ট নকৰে আমি গমেই নাপাওঁ আপোনালোকে ভালে পাইছে নে বেয়া পাইছে পাৰ্ট 5 বনাব লাগে নে নাই আপোনালোকে কমেণ্ট কৰি তলত জনাওক আৰু যদি এনেকুৱা ভিডিঅ' আগলৈকে চাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থওক ছাবস্ক্ৰাইবো আমাৰ বহুত কমিছে আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ